হেপী নিউ ইয়াৰ তো অল। খানা খাব যাই আছোঁ মানে এইফালে পাতছে নদী পাৰৰ ফালে মানে ইমান ডাঙৰ প্লেন নাছিল তথাপিতো নিমন্ত্ৰণ এটা আছে এই নিমন্ত্ৰণত অংশগ্ৰহণ কৰোঁ আৰু অলপমান যিমান হ'লেও নতুন বছৰ যি হওক সকলোকে নতুন বছৰৰ শুভেচ্ছা দিছোঁ। সকলোৰে দিনবিলাক ভালে যাওক। পুৰণি বছৰত ভিডিঅ' বনা ইমান নহ'ল, নতুন বছৰত চেষ্টা কৰিম বনাৰ কাৰণে। তো ইফালে যাই আছোঁ ৰ কি হয় একলাই মানে দিন বেয়া যে তো উঠাই আছোঁ অলপমান হা ফালে অলপমান উঠানিটো বহুত দিগদাৰ নোমাৰ কাৰণে যিয়ে হওক ফালে মানুহ আহিছে বহুত এইফালে নুমব লাগিলে এই এনেকা গৰা ফালে নুমি যাব লাগে। অ' মাই গড নুমলো এই দেখা পাইছোঁ ৰ এফালে এই দেখা নাপাব কেমেৰাত সেইফালে এফালেকেইটা দল আছে তো ওচৰত যাওঁ, ওচৰত যাই অলপ দেখুৱাম ভাল কৰি গোটেইখিনি নে কি। নদীটো পাৰ হ'ব লাগিব, লম্পেন পিন্ধি আছোঁ চাব লাগিব। সেই এটা দল তাতে এনেকৈ নদীটো পাৰ হ'লোঁ, টেনশ্যন নাই, পানী কম ভুলি পাৰব পাৰি। ফালে এইটো ঘাট নুমি আহিলোঁ খাই আছে ইমান ডাঙৰ প্লেন নাছিল মোৰো, নিমন্ত্ৰণৰ কাৰণে আহিব লগা হ'ল, আহিলোঁ। এই এটা গ্ৰুপ ইফালে খানা খাৱা, এইটো ইফালে ভিনি আৰম্ভ দিছে নতুন কৰি এই অৱস্থা দহাতে খোৱা আৰম্ভ দিছে। এইফালে গাহৰি পুৰি আছে, ইফালে হাঁহি আছে। এইটো গাহৰি চাওক, গাহৰি মজা মজা। আমি য'ত খাম মানে মোক য'ত নিমন্ত্ৰণ দিছে ইয়াতে নহয়, অলপমান আগত সিফালে সেইফালে বগৰীৰ তলত ফালে এইটো মিনটো আহি আছে পিছফালেদি। শ্বৰ্টকাট আছে নেকি ইফালে কবাই? এই মই লং ৰাস্তা দি আহিলোঁ এইফালে শ্বৰ্টকাট কৰি গালি ভাই। মই আহিলোঁ লাম্বাকে, কাপোৰখন বান্ধি দিছোঁ মাথাটো, অলপমান লেবেল দি আছোঁ। আচলতে লেবেল নহয়, অলপমান এইটো বিহাই আছে। আজি প্ৰথম বছৰ 1 তাৰিখ, আজি দিনটো ভাল নহয়, অলপ বিহাই আছে সেইকাৰণে বান্ধি লৈছোঁ আৰু খুটো খোৱা নহ'লাক। খালি মাহ ঘাটা ফেলছিল ভিনিয়ে, তাৰপিছত এইফালে বিলাহী আহি পালোঁ আমাৰ খানা খোৱা জেগাখিনি। এইফালে আছে সিহঁত বহি ৰান্ধি আছে, এইফালে এটা বহি আছে পোৱালীকেইটা। এইটো দেখছা কাই বোলে শুনছা ভিডিঅ' বনাইছ কাই পৰা সিহে তুলিছে কেথেন হ'ব ভাত কেথেন খাবা পাওঁ। এই ইয়াৰ আজাদি চাওক ইফালে এই অৱস্থা খানা খাবা আহি বেলেগ একো খোৱা নাই দেই, এনেই বাগান দি আছে। ইফালে আলু আছে, তাৰপিছত ইফালে এই মাছ আছে। ক'ত গাহৰি? ইয়াতে বোলে গাহৰি আছে, ইয়াতে গাহৰি আছে। ঘৰত গৈছিলোঁ, ঘৰৰ পৰা আহিলোঁ আৰু একবাৰ এই হিমালয় আহিলোঁ, খানা ঠাইত যাই আছোঁ। ধুনীয়া পৰিৱেশ চাওক, খানা খোৱাৰ কাৰণে বেষ্ট। ফালে জাকা আছিল এইখন শাক হৈ আছে নদীৰ ওপৰত ধুনীয়া কৰি। চাওকচোন ৰাইজ, মই আহি নাপাওঁতে আৰম্ভ কৰিছে এইফালে এইগিলা চাওকচোন কি হ'ল। নিৰ্মাও আনলোঁ ইয়াৰ কাৰণে কষ্ট কৰি, এনে মোক এৰি খালা এইবাৰ মই লাষ্টত কিবা কৈ আছে সেইটো নিৰ্মাণ থৈ দি। এতিয়া আমাৰ খনিংকাহাৰ বৌ দেই চিনাকি কৰি দিলোঁ। ধনজিতা লাজ কৰে এই কি মুখা হৈছে
দে মই ভাতকেইটা খাই লওঁ নেকি তো এইফালে খোৱা লোৱা হ'ল মোৰো হ'ল তাৰপিছত ৰান্ধনীকেইটা খাই আছে খাৱা প্ৰায় হ'ল তাহাৰো তো এইবাৰ কি কৰিম যাওঁ আৰু সকলোকে আকৌ এবাৰ নতুন বছৰ শুভেচ্ছা দিছোঁ নে কি মানুহবিলাক চাই আছে কি কৰি আছে বুলি থেংকছ টু অল হেপ্পী নিউ ইয়াৰ টু অল আৰু এইটো আছিল নতুন বছৰ বুলি এটা টিকুটমানকে ভিডিঅ' সকলো দিনবিলাক ভালে যাওক কুশলে যাওক নেকি ঠিক আছে ইফালে বম মাৰি আছে এইফালে বম মানে একদম ফুটাই আছে ফূৰ্তিত আৰু এইফালে পূৰা হাল্লা কৰি আছে পূৰা এনজয় কৰি আছে সিহঁতে তো চিকিন হওক সকলোৰে দিনবিলাক ভালে যাওক সকলোৱে যাওক নতুন বছৰত সকলোকে উইচ কৰিছোঁ আৰু নতুন বছৰ এটা সৰু চাই ব্লগ এটা বনালোঁ আৰু ভিডিঅ'টো চাই কেনে পায় জনাব দেই থেংক ইউ